লাগি যাওঁ দেখা পালোঁ আমি এই চাওঁ এইফালে আমি বৰ্তমান যাত্ৰা আহিছোঁ দেখছে দেখা পালোঁ এতিয়া মন্দিৰত যে এইগিলা থাকে এইটো মানে সৰু হ'লে টিলিঙা বুলি কয় সৰু হ'লে এতিয়া টিলিঙা মানে টিলিঙা এইবিলাক ঘণ্টা বুলি কয় নে টিলিঙা বুলি কয় মই কনফাৰ্ম নাজানো আপোনালোক জনাবচোন মানে আপোনালোক প্ৰসাদ এটা দিব পাৰে আপোনালোকে যদি প্ৰসাদ আনে নহয় ইয়াৰ পৰা প্ৰসাদ দি আপোনালোকে প্ৰসাদ খাব লাগে বা আপোনাৰ ঘৰত লৈ যাব পাৰে আপোনাৰ নিজে কথা এটা দিব পাৰে নমস্কাৰ কি খবৰ সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি যিহেতু মানে নতুন বৰ্ষৰ প্ৰথমটো সোমবাৰ কাৰণে ভাবিছোঁ মই মানে চকুত আহিছিলোঁ আমাৰ মানে বাহিৰা চাৰিআলিৰ সেইবাবে ভাবিছোঁ কি আমাৰ ওচৰতে মানে মঙলদৈ লাইনে এটা ধৰি নাৰিকলি মন্দিৰ আছে মানে এটা অলপমান গ'লে নাৰিকলি মন্দিৰটো পাম আমি দেখাই পাম সেইটো নাৰিকলি মন্দিৰটো পাম আৰু মন্দিৰত ভাবিছোঁ সোমবাৰ কাৰণে ভাবিছোঁ বছৰটো ভাল হওক বুলি মানে মই গাড়ীখন আৰু মই আহিছোঁ হেলমেটটোক লৈ গাড়ীখন আৰু ভাবিছোঁ যে বছৰটো যিদিন গাড়ীখনো ধুনীয়াকৈ মই 1 বছৰ 2 বছৰ চলাই থাকিম আৰু বছৰটো নতুন সেই ভাবি কিনে ধুনীয়াকৈ এখন চাকি জ্বলাই কিনে বছৰটো ধুনীয়াকৈ যাক সেইকাৰণে ভাবি কিনে আহিলোঁ আৰু আপোনালোককো লগত লৈ আহিলোঁ ভাবিলোঁ প্ৰথমটো সোমবাৰত এটা মন্দিৰত কিমান গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কাপল যায় তাকে চাওঁ আপোনালোকক দেখুৱাওঁ আৰু আপোনালোকৰ যদি এনেকুৱা নাৰিকলি মন্দিৰত আহিম বুলি ভাবি আছে তেনেহ'লে মঙলদৈ লাইনে এনেকুৱাকৈ আহক ময়ো দেখাম কেনেকুৱা কি আছে ব'লক পিছে আমাৰ সেই মন্দিৰটো কেলৈ চাব যাওঁ সেইকাৰণে মন্দিৰটো আহি পালোঁ ৰখালোঁ আৰু মন্দিৰটো এইটো মন্দিৰ আৰু গাড়ী চাৰি চাওক কিমান মানুহ ভৰ্তি হৈ আছে গাড়ীও ভৰ্তি হৈ আছে ইফালে মানুহবিলাও আছে গেটটো হৈছে এইটো আৰু এই গেটটোক ভিতৰকলৈকে আমি পিনি ভিতৰকলৈকে সোমাই যাওঁ কিনো আছে ভিতৰকলৈকে চাবলৈ যাওঁ ব'লক পিছে আমি নাৰিকলি মন্দিৰৰ ভিডিঅ'টো কাপল চাবলৈ যাওঁ আহি পাই কিনে মন্দিৰটোৰ ওচৰতে বাইকখন থৈ দিলোঁ আৰু এটা হেলমেটটো যদি আমি এনেকৈ থৈ যাওঁ বিৰাট ৰিক্সত থৈ যোৱা যায় কাৰণ কি জানো কোনোবা হেলমেট নানে নহয় এই হেলমেটটোক মই উঠিয়াই দিয়ে কাৰণ মই যোৱা বছৰ হেলমেট এটা এনেকৈ মন্দিৰত আহোঁতে মানে এইটো মন্দিৰ নহয় নাৰিকলি মন্দিৰ এই সিফালে আৰু এটা মন্দিৰ আছে সেইফালে যাওঁতে হেলমেটটো উঠিয়াই দিছিল বাইকখন এটা থৈ দিলোঁ আৰু বাইকখন থৈ কিনে মন্দিৰটোক লৈ ভিতৰলৈকে যাওঁ দেখা পালোঁ আমি এই চাওঁ এইফালে আমি বৰ্তমান যাত্ৰা আহিছোঁ দেখছে দেখা পালোঁ এতিয়া বাইক চাইক এনেকৈ থোৱাই আছে এইবাৰ আমি যাওঁ ইয়াৰ পৰাই ভিতৰত সোমাই আহি কেনে যদি আমি ভিতৰত সোমাই নাহি কেনে আপুনি সেইফালৰ পৰা আহি কেনে এফালে আপুনি এনেকুৱা দোকান পাব বস্তু কিবা কিবি লোৱা আৰু ভিতৰৰ পৰা যে সোমাই আহি কেনেও মানে যিখন বেৰা আছে বেৰাৰ ওচৰতে এনেকুৱা দোকান আছে এই দোকানকেইখনত আপোনালোকে চাকিৰ যোগাৰ আপুনি চাকি দিব বিচাৰে চাকিৰ যোগাৰতে আপুনি ধুনীয়াকৈ পাব আৰু এনেকুৱা দোকানৰ পৰা এনেকুৱা থালি এখন ল'লোঁ আৰু থালিখন লৈ কিনে এনেকৈ মন্দিৰলৈকে গৈ আছোঁ আৰু মন্দিৰত বঢ়িয়াকৈ আহি দিম যিহেতু মই একলা আহি আছোঁ এই মন্দিৰত দেখা পালোঁ কি ধুনীয়াৰ মানুহে চাকি দি আছে আৰু ময়ো সোমাই আহিলোঁ ভিতৰলৈকে আৰু ভিতৰত চাকিটো দিব লাগে এইবিলাক চাওঁ এইবিলাক চাওঁ আৰু আপোনাৰ দেখা হৈছে এইবিলাক চাওঁ আৰু এইবিলাক চাওঁ ভিতৰলৈকে সোমাই গ'লোঁ আৰু যে সোমাই যায় আপোনালোকক দেখাই দিওঁ আৰু কি কৰোঁ থালখন মন্দিৰ হৈছে কিনে লৈ আহিলোঁ লৈ কিনে প্ৰত্যেকখন মানে হেৰিতে দেখা পাইছোঁ থালতে দেখা পাইছোঁ ইয়াতে এই এনেকৈ কলপাতৰ তলত দিয়া কাৰণে আমাৰ মোৰ থালখন মানে কলপাত দিয়া নাই কলপাত এটা নেক্সট টাইম সুধবাই গ'লোঁ এনেকৈ কলপাতখন দি বুলি সেনেকৈ কৈছে কলপাতখন নাই মানে আছে নাই বুলি কৈছে কাৰণ কি গম পাইছে না আমি গাড়ী এখনত যদি উঠোঁ নহয় মানে চেকৰত মানে উঠাওঁতে আৰু বা চেকৰ ঠেলে উঠিয়াই দিব উঠাৰ পাছত আপোনালোকৰ ব্যৱহাৰ কেনে গম পাইছে গাড়ীগিলা ঠিক তেনেদৰে মন্দিৰত আহিলোঁ সেনেকৈ ব্যৱহাৰ বৰ্তমান পোৱা গৈছে আৰু এনেকুৱা মন্দিৰ এই চাকিখন ধুনীয়াকৈ কাষতে জ্বলাই দিওঁ আৰু বাবার ভক্তগণে পদযাত্ৰা কৰি লৈ বলবম বোলে ইয়াতে চাকিখন জ্বলাই আপোনালোকে যদি প্ৰসাদ আনে ইয়াতে থ'বও পাৰে নথৈ কিনে য'ত এটা প্ৰসাদ দিয়ে আপোনালোকে প্ৰসাদ এটা দিবও পাৰে আপোনালোকে যদি প্ৰসাদ আনে নহয় ইয়াৰ পৰা প্ৰসাদ দিয়ে আপোনালোকে প্ৰসাদ খাব লাগে বা আপোনাৰ ঘৰত লৈ যাব পাৰে আপোনাৰ নিজে কথা এটা দিব পাৰে আৰু এইপাত দিব পাৰে আৰু চাকিটো যদি আপুনি তাতে নজ্বলাই কিনে এটা জ্বলাব পাৰে আকৌ সেই তাত সেইফালে এটা মন্দিৰ আছে এইটো জ্বলাব পাৰে ইয়াতো জ্বলাব পাৰে এইটো মন্দিৰ ইয়াত এটা মন্দিৰ আছে এইটো জ্বলাব পাৰে আৰু সিফালেও এটা মন্দিৰ আছে সিফালে জ্বলাব পাৰে মোৰ যে পাছত সেই মন্দিৰ যে দেখা পাইছে তাতে চাকিটো জ্বলালোঁ আৰু চাকিটো জ্বলাই কিনে এইটো মন্দিৰত আহিব লাগে আৰু এইটো মন্দিৰত আহিলে এনেকৈ ঘণ্টাটো বজাই দিব লাগে আৰু বজাই দিলে ইয়াৰ পৰাই এইটো মন্দিৰত আহিলোঁ আৰু আহি কিনে ইয়াতে
চাকিবোৰ জ্বলাই দিওঁ মানে চাকিখনত চাকি নাই ধূপ জ্বলাই দিওঁ আৰু ধূপটো মানে যদি গাখীৰ আনে গাখীৰটো জ্বলাই মানে গাখীৰ জ্বলাব পাৰে আৰু আমি মই যিহেতু ধূপ অকল ধূপটো জ্বলাম ধূপটো মানে এনেকুৱা আৰু যে ডাঙৰ ডাঙৰকৈ ক'ব নোৱাৰি নে মানুহগিলা আছে ভাল নালাগে সেইকাৰণে লাহে লাহে কৈ আছোঁ গাখীৰ আৰু গাখীৰগিলা এইগিলা ইয়াতে পৰে ইয়াৰ পৰা ডাইৰেক্ট যাম আমি বাহিৰত এতিয়া মন্দিৰত যে এইগিলা থাকে এইটো মানে সৰু হ'লে টিলিঙা বুলি কয় সৰু হ'লে টিলিঙা মানে টিলিঙা ঘণ্টা বুলি কয় নে টিলিঙা বুলি কয় মই কনফাৰ্ম নাজানো আপোনালোকে জনাবচোন মানে এনেকুৱা ধুনীয়াকৈ মাত ওলায় এইটো মাত ওলায় আৰু যিমান ডাঙৰ হয় মাতটো অলপ বেলেগকৈ ওলায় একটাৰ যেনেকৈ মাতটো ওলাব ইটোৰ অলপ হ'লে বেলেগকৈ ওলাব আৰু মানুহ বৰ্তমান সময় চকীদাৰ মানুহ হোৱাই নাই মানুহ আহিয়ে আছে আৰু এই বাহিৰত চাওক মানুহ কিবা আহি আছে এটা লাইন লাগিব অলপ দেৰিকৈ এটা লাইন লাগিব আৰু এটা লাইন লাগিব আৰু থকি দিয়াৰ কাৰণে মানে যিহেতু কল আপেল থালখান লৈছিলোঁ সেই থালখান মানে তাত জমা দিব লাগে আৰু জমা দিয়াৰ পাছত এনেকুৱাকৈ টোপলা এটা দি দিয়ে মানে সেনেকৈ আমি দোকানৰ পৰা যে এনেকুৱা থাল এখন লৈ ল'ব বা আপুনিও যেনেকুৱা দোকানৰ পৰা থাল এখন লয় লৈ গ'লে আপোনাক মই কৈছিলোঁৱেই তাতে জমা দিব লাগে আৰু তাতে জমা দিয়াৰ পাছত মানে চব থকি মানে আপুনি সেৱা চেৱা কৰাৰ পাছত জমা দিব লাগে আৰু জমা দিয়াৰ পাছত এনেকুৱা টোপলা এটা আপোনালোক মানে আপুনি ইয়াতে খাই আপুনি ঘৰত লৈ যায় আপোনাৰ নিজে কথা সেয়ে মই যিহেতু এতিয়া অলপমান খাম আৰু অলপমান মই ঘৰকলৈকে ঘৰকলৈকে লৈ যাম বুলি ভাবি আছোঁ এইটো খাই লওঁ মন্দিৰৰ পৰা প্ৰসাদ লৈ মই আহি কিনে প্ৰসাদ অলপ খালোঁ খাই কিনে আমি গম পালোঁ যে এই বস্তুটো যেতিয়া আমি এই মন্দিৰটো যে গেট আছে গেটৰ ওচৰতে লাগি থকা এটা ধুনীয়া এটা ষাঁড় গৰু আছে আৰু এই গৰুটোৰ ঘৰত মানে মই এতিয়ালৈকে দেখা পালোঁ মানে 40-50জন মানুহে মানে এইটো কৈ আছে আৰু যে এই গৰুটোৰ ওচৰত যোনে মানে কাণৰ গড়ত ধুনীয়াকৈ কিবা এটা মনৰ আশা এটা কথা ক'ব সেইবিলাক এসপ্তাহৰ ভিতৰত বোলে ফল পাই বোলে কিমান দূৰ সত্য মই নাজানো ময়ো কিবা এটা ক'ম বুলি ভাবি আছোঁ যদি হয় আপোনালোকে আহক মানে আপোনালোকৰ মন বিশ্বাস বোলে পূৰণ হ'ব বহুতে সেৱা কৰি গৈ আছে আৰু সেৱা কৰি চাতি জ্বলাই ধুনীয়াকৈ মনৰ কথাটো কৈ যাই আছে এই মাত্ৰ এই ভিডিঅ'টোত মই লগাই ধৰিছোঁ এনেকুৱাকৈ আৰু